নমস্কাৰ ফ্ৰেণ্ড, আপুনি চাই আছে আসাম ফেক্ট চেনেল। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপুনি নিশ্চয় কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি সদায় পাই থাকিব। আজিৰ ভিডিঅ'টো হ'ল DSLR নিচিনা ফটো আপুনি কেনেদৰে বনাব যিকোনো এটা মোবাইল এপেৰে, যিকোনো এণ্ড্ৰইড ফোনত। বেছি দেৰি নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপুনি যাব গুগলত, কাৰণ এই এপটো আপুনি প্লে' ষ্ট'ৰত নাপাব। গুগলত যাব, তাতে লিখিব ফেবি, FABBY, ফেবি এপিকে ডাউনলোড বুলি লিখি দিব পাৰে। তলত আহিছে মোৰ, ডাইৰেক্ট তাতে চাৰ্চ কৰিব। প্ৰথম যোনটো লিংক ওপৰৰ apkpure.com, তাতে যাব। অলপ লোডিং হৈ আছে, তাতে তলত লিখা আছে ডাউনলোড APK 80 MB, সেইটো ডাউনলোড কৰি ল'ব। মই অলৰেডি কৰিছোঁ, তাৰ কাৰণে মই বেক কৰিম। ঠিক আছে, এতিয়া আহিব ফ্ৰেণ্ড, আপুনি আপোনাৰ ফেবিটো বিচাৰিব, এপটো ফেবি, এইটো ফেবিটোত অ'কে কৰিলোঁ। ফেবিটোত অ'কে কৰাৰ লগে লগে আপোনাৰ ফ্ৰণ্ট কেমেৰা আহিব। আপুনি একবাৰ বেক কেমেৰাৰ ওপৰত যোনটো ক্ৰছ চিন আছে সেইটো মাৰিব। মাৰাৰ পিছত আপুনি চাব, ইয়াতে ডাইৰেক্ট ক্লিক কৰিব ফটোটো ক্লিক কৰাৰ লগে লগে আপোনাৰ অলপ টাইম লাগিব, লোডিং হ'ব। আপুনি নিজে চাব কেনেকুৱা এটা ব্লাৰিং এফেক্ট পায়। চাওক, ছেম টু ছেম DSLR নিচিনা একদম। ছেভ কৰি দিব। ছেভ কৰি দিয়াৰ পিছত আপুনি আৰু বেক কৰিব। বেক কৰি আপুনি আপোনাৰ গেলাৰীত যাব। গেলাৰীত গৈ আপুনি নিজে চাব কি ধুনীয়া এটা ব্লাৰিং এফেক্ট হৈছে। তাই পিছফালে ব্লাৰ হৈছে, ধুনীয়া। আপুনি নিজে চলালে এপটো আপুনি নিজে গম পাই যাব যে কেনেকুৱা লাগে, কেনেকুৱা ধুনীয়া হয়। ঠিক আছে, থেংক ইউ। নেক্সট ভিডিঅ'ত লগ পাম। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।